নমস্কাৰ বন্ধু বান্ধৱীসকল, পিংকি চোলৰ আন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া বনাবলৈ লৈছোঁ মই পৰুৱা টোপ। মানে পৰুৱা টোপটো এই বহাগ বিহুতে খায়, কিন্তু আমি অলপ আগতীয়াকৈ খালোঁ আৰু ভাল লাগিলে বতৰৰ বস্তু। আৰু এতিয়া মই বনাবলৈ লৈছোঁ। দুটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু এয়া কেৰাহী পাতি মই তেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দি পিঁয়াজখিনি ভাজি লৈছোঁ। একেবাৰে অতি সাধাৰণভাৱে বনাম মই। পিঁয়াজখিনি মই মমুয়া হোৱালৈকে ভাজি ল'ব লাগিব আৰু অকণমান জলকীয়া দিম, বেলেগ একো নিদিওঁ ইয়াতে। তেলখিনি পিঁয়াজখিনি ভালদৰে এতিয়া পিঁয়াজখিনি অলপমান ভজা হৈ গৈছে। এতিয়া নিজৰ প্ৰয়োজন অনুসৰি মই ইয়াতে নিমখ অকণমান আৰু হালধি অকণমান দি দিছোঁ। বৰ বেছিও নিদিওঁ যিহেতু টোপ বেছি নাছিলে। বাকী কোনে কোনে খাই ভাল পায় পৰুৱা টোপ জনাবচোন। বহাগ বিহুৰ সময়ত খাবই লাগে সকলোৱে। বসন্ত ৰোগৰ পৰা নিৰোগী হয় বুলি কয় মানুহে, আৰু সকলোৱে খাই চাব এনেদৰে। যিসকলে নাখায় তেওঁলোকেও খাই চাব এবাৰ, বহুত ভাল লাগে খাবলৈ। আৰু যিহেতু ঔষধি বস্তু, সেয়ে সকলোৱে খাব লাগে। আৰু মই এইখিনি ভাজি আছোঁ। বহুত ফুটিব, আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ল'ব, তেতিয়া নুফুটে। ল' কৰি পেলাই ভাজি থাকিব, নহ'লে গেছৰ ফ্লেমটো বেছিকৈ দিলে মানে বহুত ফুটে, কষ্ট হয় ভাজিবলৈ। আৰু এয়া চাওক, মোৰ টোপখিনি আধা ভজা হৈছেগৈ আৰু বেছি সময় নালাগে। অকণমান আছিলে যিহেতু হৈয়ে যাব আৰু। এয়া মোৰ টোপখিনি ভাজি হৈয়ে গ'ল। এটা সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল পালে এটা লাইক কমেণ্ট কৰিব আৰু সকলোৱে এবাৰ খাই চাব।